যোৰহাট ঠাকুৰবাৰী আমাৰ দুৰ্গা পূজা হয় ইয়াত আহি পাই গ'লোঁ। ইয়াত আহি পৰা মানে যোৰহাট ঠাকুৰবাৰী আৰু গাইছ ইয়াৰ পৰা শিৱসাগৰ 53 কিলোমিটাৰ আৰু কেন্দুগুৰিৰ 2.4 কিলোমিটাৰ। এয়া চক ৰেল কাম ৰোড টানেল আজি আমি অসমত দেখা পাম। পৃথিৱীৰ ভিতৰতে এখন ডাঙৰ সৰ্ববৃহৎ নদী দলং ধুবুৰী আৰু ফুলবাৰীৰ ওপৰত আজি আমি নিৰ্মাণ কৰিছোঁ। 2028 চনৰ ভিতৰত এই নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। অসম আৰু মেঘালয়ৰ দূৰত্ব মাত্ৰ 10 কিলোমিটাৰলৈকে এই দলংখনে কমাই আনিব। এফালে গাইছ মমা গ'ল ইয়াৰ পৰা মিটিং কৰি আৰু এইফালে চবেই একদম পূৰা এণ্ট্ৰি ল'লে আৰু এইফালে গেট খুলি দিলে আৰু চবেই পূৰা উঠিলে। এয়া চক পূৰা দৌৰি দৌৰি আহিছে বেগৰ পৰা। এয়া চক এইটো এতিয়া সময় হৈছে প্ৰায় 8টা বাজিলে আৰু 8টা বজাত ৰাতি বৰুৱা চাৰিআলি নতুন অভাৰব্ৰিজৰ মানে পৰিৱেশ চক পূৰা মানে একদম এই শেষ প্ৰথম পৰা দৌৰি দৌৰি আহিছে। আৰু আমি ফাৰ্ষ্ট যেতিয়া গেটটো খুলি দিলে পূৰা মই পূৰা দৌৰি আহিলোঁ। আহি পেলাই পূৰা বেলুনকেইটা ফুটুৱাই আছে। এয়া চক সৰু ল'ৰাকেইটা পূৰা এনজয় মানে। এতিয়া মমা গ'ল সেইফালে পূৰা মানে বগৈ ব্ৰিজ এইফালেদি ওলাই আৰু ক'ৰবাত যাব আৰু ক'ৰবাত মানে আৰু কাম আছে। ময়ো এটা নতুন ব্ৰিজত এটা বেলুন এটা ফুটাই চাওঁ কেনেকুৱা হয়। তো মই এটা ফুটাই দিলোঁ নতুন অভাৰব্ৰিজৰ বেলুন এটা। আমি আহি পাই গ'লোঁ যোৰহাট আৰু লিমা হোটেলৰ ওচৰত পাই গ'লোঁ। এয়া চক যোৰহাট লিমা হোটেলৰ ওচৰত পাই গ'লোঁ আৰু আগৰ পৰা আপোনালোকক দেখালোঁ কিমান দূৰ ল'ৰাকেইটা চক পূৰা ফূৰ্তি মানে পূৰা মানে বেলুন ফুট আছে। এয়া চক আপোনালোকে গাইছ ৰাতি 8টা বাজি গ'ল তথাপি মানে বেলুন পূৰা ফুটাই আছে। এয়া চক কিমান ধুনীয়া লাগিছে ব্ৰিজটো মানে বহুতে ভাল লাগিছে। বহুতে ডাঙৰ ব্ৰিজ হ'ল গাড়ী আহিছে। তো গাইছ অভাৰব্ৰিজৰ পৰা মানুহ চক কিমান মানুহ এইফালে চক চব মানুহ এতিয়া সম্পূৰ্ণ মানুহ চব ইয়াত এতিয়া অভাৰব্ৰিজৰ ওপৰত এতিয়া উঠি আহিছে। এয়া চক আপোনালোকক ৰাতিৰ পৰিৱেশ আপোনালোকৰ নতুন ফ্লাইঅভাৰৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা কেন্দুগুৰি বংশী নদীৰ এয়া চক এতিয়া কিমান মানুহ ওপৰত অভাৰব্ৰিজৰ ওপৰত ইয়াত আপোনালোকক দেখাইছে। এয়া চক আৰু ইয়াত যোনখিনি লাইট দি আছে না লাইটকেইটা পূৰা আল্টিমেট লাইট দিছে মানে চাবলৈ বহুতে ভাল লাগিছে। ইয়াত লাইটকেইটা একদম মিলাই দিছে গ্ৰীণ হোৱাইট অৰেঞ্জ জাতীয় পতাকাৰ যোনটো মানে কালাৰ সেইকেইটা কালাৰ লগত মিলাই দিয়া হৈছে একদম ধুনীয়া লাগিছে চাবলৈ। চব মানে বহুত মানুহ মানে আজি চবেই আহিছে আৰু ইয়াত কালিৰ পৰা গাড়ী চলা আৰম্ভ হৈ যাব। সেইকাৰণে আজি চব মানুহ উঠি পিনে মানে আজি ফটো চটো উঠিছে। আৰু গাইছ এনেকৈ কাৰ্পেটকেইটা তুলি দিয়া হৈছে। এতিয়া আমাৰ কাৰ্পেটৰ কাম হৈ গ'ল সেইকাৰণে কাৰ্পেট তুলি এতিয়া লৈ যাব এতিয়া সেইকেইটা। আহি পাই গ'লোঁ যোৰহাট ঠাকুৰবাৰী য'ত আমাৰ দুৰ্গা পূজা হয় ইয়াত আহি পাই গ'লোঁ। ইয়াত চব আহি পৰা মানে যোৰহাট ঠাকুৰবাৰী মন্দিৰৰ ওচৰত আহি পাই গ'লোঁ। এতিয়া ব'লক আপোনালোকক দেখাই আনো। বহুত দীঘলীয়া ব্ৰিজ মানে বহুত ডাঙৰ ব্ৰিজ এইটো। আৰু গাইছ আহি পাই গ'লোঁ পূৰা বগী ব্ৰিজৰ ওচৰত পাই গ'লোঁ। ইয়াত পূৰা বৰুৱা চাৰিআলিৰ পৰা বগী ব্ৰিজৰ ওচৰত আহি পাই গ'লোঁ। পূৰা বৰুৱা চাৰিআলিৰ পৰা পূৰা বগী ব্ৰিজত ইয়াত আহি পাই গ'লোঁ। পূৰা একেলগে পূৰা ভৰিখিনিৰ পৰা বিষাই গ'ল। এইফালে এতিয়া বন্ধ আছে বৰ্তমান। এতিয়া বৰ্তমান গাড়ী ইয়াত উঠিব নিদিয়ে আৰু কালিৰ পৰা গাড়ী ইয়াত আৰম্ভ হৈ যাব। আৰু গাইছ ব্ৰিজখনৰ নাম হৈছে শ্ৰীৰাম দেৱন পিয়লি বৰুৱা কৰণী সেতু। আৰু গাইছ ইয়াৰ পৰা শিৱসাগৰ 53 কিলোমিটাৰ আৰু কেন্দুগুৰিৰ 2.4 কিলোমিটাৰ। এয়া চক ইয়াৰ পৰা বেছি দূৰ নহয়। কেন্দুগুৰি বগী ব্ৰিজটো পাৰ কৰিলে মানে পাই যাব, বেছি দূৰ নহয় বাৰু। তো এয়া আছিল আৰু এয়াই মানে ব্ৰিজৰ অভাৰব্ৰিজৰ সেইটোলৈকে পূৰা একদম বৰুৱা চাৰিআলিৰ পৰা আপোনালোকে সেইটো পৰালৈকে দেখালোঁ। এই ভিডিঅ'টো আপোনালোকে এটাই মেছেজ দিম যাতে আপোনালোকে ইয়াত ফুৰিছোঁ ইয়াত নেপালে কাৰণ বহুত চাফ চিকুণ বহুত ধুনীয়াকৈ বনাইছে। এইটো বহুত টকাৰ এইটো বাজেট হয়। তো আপোনালোকে মানে ফুৰিছোঁ ইয়াত নেপালাব। ইয়াত চব বহুত চাফ চিকুণ আছে বৰ্তমান। তো আপোনালোকে মানে ইয়াত থুইছোঁ ইয়াত নেপালাব পিকচিক নেপালাব গোটা চোটা খাই পিনে বহুত ধুনীয়াকৈ পেইণ্টিং চেইণ্টিং কৰিছে। ইয়াত চক ধুনীয়া পেইণ্টিং চেইণ্টিং কৰিছে। তো মানে এনেকুৱা পেইণ্টিঙৰ ওপৰত যদি থুইছোঁ পেলাই মানে বহুতে বেয়া হ'ব না সেইকাৰণে কৈছোঁ আপোনালোকে পিকচিক নেপালাব ইয়াতে।
আৰু এতিয়া ব্ৰিজৰ পৰা নামি আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ মানে এতিয়া গাড়ীটো নাই পোৱা গাড়ী নাই এতিয়া মই মাহীহঁতৰ ঘৰত গৈ আছোঁ এতিয়া উপায় নাই আৰু ৰাতিটো ইয়াতে থাকিব লাগিব মাহীহঁতৰ ঘৰত থাকিব লাগিব আৰু এই ফটাকেইটা চব ধুনীয়া ধুনীয়া মানে ধুনীয়া পেইণ্টিং কৰিছে দেই চাবলৈ একদম আল্টিমেট মানে যিমানকেইটা খুটা আছে মানে ব্ৰিজটো যিমানকেইটা খুটা আছে চব খুটাতে মানে আল্টিমেট পেইণ্টিং কৰিছে চাবলৈ মানে বহুতে ভাল এতিয়া বৰ্তমান লাইন গ'ল সেইকাৰণে মানে আন্ধাৰ পাইছে আপোনালোকে চাবলৈ এয়া চাওক এতিয়া এইকেইটা বনোৱা কাম আছে বাৰু এইকেইটা হৈ যাব চাওক চব খুটাতে ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে এয়া চাওক আল্টিমেট পেইণ্টিং আজি ভিডিঅ'টো ইমানটোৱে আছিলে তো আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু চেনেলটো যদি কোনোবা নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক মই এনেকৈ নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিম তো এয়া আছিল তো ভিডিঅ'টো কেনে পালে চাই পিনে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব তো আকৌ লগ পাম নতুন এটা ভিডিঅ'তে বাই বাই